চবেই জলফাই আচাৰ, জলকীয়া আচাৰ, বগৰী আচাৰ বনাই থাকে। মই আজি বনালোঁ মাংস আচাৰ। ভিডিঅ'টো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰি দিব। মাংস আচাৰ বনাবলৈ মই ব্ৰইলাৰ মাংস লৈছোঁ, হাঁহ নথকা। হাঁহ থকা হ'লে অকণমান দিগদাৰ হয় আৰু হাঁহ নথকা হ'লে ভাল। মাংসখিনি সৰু সৰুকৈ কাটি মই বইল কৰি ল'লোঁ। হালধি দি বইল কৰিছিলোঁ। 4 দিনমান ৰ'দ দিয়াৰ পাছত পূৰা শুকাই গ'ল। আৰু লাগিব নৰসিংহ পাত কেইখিলামান, নহ'লেও হয় বাৰু। বগা সৰিয়হ মই মিক্সিত দি পিচি লৈছিলোঁ, পূৰা পাউডাৰ কৰি ল'লোঁ। ৰং জলকীয়া গুড়ি লাগিব আৰু কি লাগিব, গৰম মছলা লাগিব আৰু ভিনেগাৰ লাগিব অলপমান। কেৰাহীখন গৰম কৰি মিঠাতেল অকণমান বেছিকৈ দিছোঁ, কাৰণ মিঠাতেল দিলেহে তেল বেছিকৈ দিলে আচাৰৰ টেষ্টটো আহে। এতিয়া তাত নৰসিংহ পাত কেইখিলামান ভাজি লৈ পিনে তাত মাংসখিনি দি দিলোঁ। মাংসখিনি অকণমান ফ্ৰাই হ'লে আৰু মাংসখিনি অকণমান ফ্ৰাই হ'বলৈ দি পিনে তাত দিম বগা সৰিয়হ আৰু ৰং জলকীয়াখিনি দি দিম। সেইখিনি দি অলপ দেৰি ভাজিম। ভজাৰ পাছত তাত নিমখ আৰু গৰম মছলা দি আকৌ অলপমান দেৰি ভাজিম। প্ৰায় 3 মিনিটমান ভাজিম আৰু 3-4 মিনিটমান ভজাৰ পাছত মাংস আচাৰ বনাবলৈ বহুত বেছি দেৰি নালাগে, 3-4 মিনিট 5 মিনিটমান লাগে আৰু মাংস আচাৰ হৈ যায়। এতিয়া অলপ দেৰি সিজাৰ পাছত আমি জলকীয়া দি জলকীয়া গৰম মছলা নিমখ দি অলপমান দি লৰাই পিনে আৰু তাত আমি একেবাৰে লাষ্টত ভিনেগাৰখিনি দি দিম। ভিনেগাৰ দি আৰু 2 মিনিট উতলিব দিলে মাংস আচাৰ ৰেডি। ভিনেগাৰ কেলে দিব লাগে, ভিনেগাৰ দিলে বহুত দিনলৈকে ভাল হৈ থাকে, সেইকাৰণে ভিনেগাৰ দিব লাগে। মই ঘৰত বনাই চাব পাৰে আপোনালোকে, খাই বঢ়িয়া লাগে। আৰু একেবাৰে ইয়াত মাংস আচাৰ ৰেডি।